কি কেটা আপুনি কিন্তু মোক বেয়া নাপাব দেই হালধি অকণ বান্ধি দিও নেকি বাৰু আপুনিতো জানে মই আপোনাক মৰা নাই এবাৰক মাৰিছিলো গৰম পানী সেক দিলে ভাল হ'ব মই আহিছো মাইলুং এইটো মাইলুং মাৰি পেলাব মোক এই দিয়ক কি হৈছে চা হাৰ্ডিডালতে লাগিছে কেনেকে লাগিলে চা ভুলবশত ইছাম কোনে মাৰিছে বাদ দে বহিলোচোন বহিলো মালিচ কৰি দিয়ক অকণমান ভাই এনেকে মাৰিলে নে চা ওচৰত বহিলেও দুখ পাইছে উঠি দে তই উমনি দি আছ হাতখনত মোৰ ওপৰলে কৰ মোৰ ওপৰলে কৰ এই তোক মোৰ ওপৰলে কৰি ৰাখিবলৈ কৈছো নেহাৰ দৰাটোক তই কিয় দম দিছিলি হা সেইবুলি কৈছা কি হে বুলি কৈছ কিয় দম দিছিলি তই তোমাৰ হাতত প্ৰমাণ আছে প্ৰমাণ লাগে প্ৰমাণ লাগে আচ্ছা মোক কেনেকে লিলে চেচে কৰিছে চাওক বিউটিয়ে সোধা কথাটোৰ উত্তৰ দে কহ তাৰ হতুৱাই দম দি আছিলি তই কিয় দম দিছিলি তই কিয় দম দিছিলি সেইটো ক বিষাইছে চা তামা মোক ইমান বিষাইছে নে বহুত আপুনি চিন্তা নকৰিব চা মই আছো অকমান আৰাম পাইছে নে চা মালিচ কৰি দিওঁতে ভাল পাইছে নে চা এইখন ভৰিতহে বিষাই আছে চাওকচোন এইফালে মুখ নেমেলে মুখ চুখ ভাঙি দিম তোৰ মই ঐ কি সুধি আছে তোক কথাটো সঁচা নে মিছা মুখ মেল কিবা ওলাইছেগে নে কি হ'ল হে এইটো আকৌ কিহৰ ভাজ এটা খুটা গ'ল মানে বুজাই দেচোন এই ৰ'ব না কেকেটা ছাৰ অকণমান বহি লৈছো দিয়ক কণ্ডিশ্যন বেয়া বল বল সোনকালে বল নহলে ডক্টৰ নেপামগে নেদেখালেও হ'ল হয় নেকি কিয় তেনেকে কবলৈ আহিছ নাম দি থৈ আহিছো নেদেখালে হ'ব নেকি আহ মাৰিলি কিয় এইখিনিতে এইটো দৌৰিছে যে এই মুকু দাদা শুনছোন মিছা মিছিয়ে কান্দিছে বিনাইছ কিয় নাই 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 কান্দিছে মানে কথাটো সঁচা তাই দম দিছিলে ঐ সঁচাই দম দিছিলি তই দম দিয়া নাই ছাৰ দিয়াইছিলো কিয় মই মানে ছাৰ নেহাক বৰ ভাল পাওঁ আৰু নেহাই মোক পায় নেহাক কোনোবাই বিয়া পতাটো মই নিবিচাৰো ছাৰ এফালৰ পৰা ঠেলি দিছে তুমিয়ে মেইন অমৰেশপুৰী তুমি আমাৰ প্ৰেমৰ ভিলেইন বিউটি তোৰ লগত এটা চাপৰ গুণ্ডা গৈছিলে সেই গুণ্ডাটো কোন ক নাম ক তাৰ মুকু দাদা কি মোৰ জেঠেৰিটোক এইবিলাক কামত কিয় সোমোৱাই আজি বুলি জেঠাইছে তাই বাদ দিয়ক প্ৰথমতে মই ইয়াৰ ব্যৱস্থা কৰো মোক বনি বিয়া ভাগত একো হোৱা নাই আগতে একো খোৱা নহয় সহ্য কৰিব পাৰিছো মই আপোনাৰ পেপাৰ পঢ়ি ভাল মানুহ হবলৈ আহিছো এতিয়া হা
কি খাই আই বোপাই তোক জন্ম দিছিল নহয় ক'ব নোৱাৰো নোৱাৰে কমটো চুটত গালি পাৰি নাথাকে ভদ্ৰ চব বিচব কলৈ যায় কলৈ আহিছো মানে অফিচলৈ আহিছো আকৌ কিয় কি প্ৰশ্ন কৰি আছ চাকৰি কৰিবলৈ আহিছো আপোনাৰ চাকৰি নাই বুলি কৈছে ছাৰে আপোনাক এইখন দিবলৈ কৈছে কি এতিয়া পেপাৰ পঢ়ি সি ভদ্ৰ লোক হৈ দেখাবলৈ আহিছে কি অভদ্ৰ লোক একদম কথাই নকবি এজনী বিউটি মোৰ নিজৰ ছোৱালীৰ নিচিনা আৰু নেহাজনী কিমান দিন মোৰ ঘৰত খুৱাই পিন্ধাই ৰাখিলো আৰু তই কি কৰিলি মোক ৰাকেশে ফচা কথা নকবি ল'ৰা কৈ দিলো নহয় জুবিন দাৰ শপত দিয়া কাৰণে তেনেকুৱা কৰিব বাধ্য হৈ গলো জুবিন দাৰ শপত দি যদি কয় যা তই ব্ৰহ্মপুত্ৰত জাপ মাৰি থাকে তই মানে জাপ মাৰি দিবি তেনেকৈ কিয় কলি কেবিনত সোমোৱাৰ আগতেই পাৰ্মিশ্যন ল'ব লাগে সেইবোৰ ফৰ্মেলিটিজ মেইনটেইন কৰিবলৈ মোৰ ওচৰত টাইম নাই মোক ডাইৰেক্ট এনচাৰ দিয়ক মোক কিয় চাকৰিৰ পৰা টাৰ্মিনেট কৰিলে সকলোবিলাক টাৰ্মিনেশ্যন লেটাৰত লিখা আছে মুখেৰে কওক মুখেৰে ক'বলৈ মোৰ ইমান টাইম আপোনাৰ ওপৰত থানাত কেছ দিম আই ডোণ্ট কেয়াৰ হয় নেকি অ'কে আই উইল চি ইউ বৰ ভাল লাগিল দেই হয় হয় তামোলপুৰ কালাকুচি আমাৰ উৎপল গ'ল মণিকা গ'ল মই গ'লো এই মানুহখিনি বিৰাট মৰমীয়াল দেই ভাল লাগিল সঁচাকে বাৰু গুৰুজনাৰ জন্মোৎসৱ হেৰি নহয় কি দাদাৰ যিটো টেনচন দেখিছো সোনকালে ছিগিব কি ছিগিব এইফালৰ পঘাডাল কিনো অমংগলীয়া কথা কৈ থাকে বাৰু আপুনি বাৰু বোলে বাদ দিয়াচোন চোৱা মই আগতকৈ অকণমান বগা হৈছো নে চোৱা দাড়িয়ে গুফে গোটেইটো একেবাৰে মাইকেল জেকচন দাড়িটো উৰাই দিম বাৰু ভালকে কোৱা না কিয় সেই নতুনকে অহা ট্ৰেফিক পুলিচজনীৰ লগত তাল দিবলৈ হৰি আপুনি কলৈ যায় কি কৰে কাৰ লগত কথা পাতে এইখিনি পাই হিচাপ দিবলৈ ইনফৰ্ম দিবলৈ মই ইনফৰ্মাৰ ৰাখি থৈছো দিছ ইজ কল CID এইফালে চাওক CID একচুৱেলি মই চেদি মুকে কওঁ CID মই চেদি বেহাবা আপুনি মোক CID নালাগে জেনেৰেল পুলিচ হ'লেই হ'ব জেমেল পুলিচটো ইয়াত নাছে বেহাৰবাৰ পুলিচে আছে হ'লেও আপুনি মোকে কওকচোন মই শুনি চাওঁ কি কৈছে যি কৈছে আকৌ মুখ মেলি কওক কোনে কৈছে আচ্ছা তোমাৰ নামটো কি মনালিছা দুৱাৰা ধুনীয়া নাম দেই থেংকছ মোৰ নাম ফৈলাও বসুমতাৰী আৰু এড্ৰেছটো হ'ল আপোনাৰ এড্ৰেছ মোক নালাগে ঠিক আছে তোমাৰ এড্ৰেছটো কোৱা মোৰ এড্ৰেছ লৈ আপুনি কি কৰিব আৰু মাইকী মানুহৰ এড্ৰেছ আপোনাক কিয় লাগে তুমি ভুল বুজিছা কেছটো আমি লিখিব লগা হ'লে তোমাৰ এড্ৰেছটো লাগব না নাই ধুনীয়াকে পাতি আছে নে ৰচোন কথা বতা আমি অকণ পাতি আহো ৰবা দেই ৰবা কি হ'ল কওক আপোনাক মোক দেখিবলৈ মনোজা হৈ আহি আছে মোৰ আহিছা কিয় আকৌ ছোৱালী কেঁচা নিছে আপুনি মোক খুৱাই দিছে আজিও মই ছোৱালী কেঁচা নিছে আজিও মোক খুৱাই দিছে মই কি গোটেই জীৱনকে ফুৰি থাকিম নেকি বনাইছা কি কৰবি তই মই গোটেই জীৱন যেন আন্ধা আন্ধা কৰি দিছো কেনেকে দেখছা না ছাৰ কি কৰিছে সি ইমান লেতেৰাকে চশমা পিন্ধে চা পোহৰ পোহৰ দেখিছে তাইহে কৈছো সঁচাকে কেতিয়াও মাৰিম ৰ এবাৰ চাই চাইড কাটি নিছে কি যে হৈ আছে মই বেহাৰবাৰী আউটপোষ্টৰ IC ক'লো আপুনি মোক ইমিডিয়েট লগ কৰক য়েছ এতিয়া ফোন কৰি মাতিলে আহিব জানো কিয় নাহিব নাহিলে দেখা যাব আপুনি অলপ ৱেইট কৰক কথাটো কিন্তু বেয়া হৈছে নেকি চা কি তবে যে ছোৱালীজনী চাইড কাটিছে আপুনিও চা চাইড কাটি নিছে মানে এই ছোৱালীজনী
ল'ৰাজন কোন? এটা নমুনা। বিশেষ সূত্ৰে পম খেদি গম পাইছো মণিয়ে মোৰ পাছত CID লগাইছে। কিহৰ CID? এই ট্ৰেফিক গৰাকীৰ লগত মই ক'লে যাওঁ কি কথা পাতো সব ইনফৰমেশ্যন দিবলৈ। হয় নহয় তোৰ মোৰ নহয়। চাবি বাছা দাদাই মাল মাগুৰ কিন্তু মই ঐ মণি বৰ তোৰ ওপৰত ভৰসা নাই। অলপ চিধা ৰাস্তাত চলবা নৰা। ছাৰ আপুনি তেওঁৰ একো কথাই নুশুনিব, ডাইৰেক্ট লকআপত ভৰাই দিব। আগতে আহি লওকচোন বাৰু। ছাৰ একচুৱেলি হাই হাই, আই এম কৃষ্ণ কমল খাটনিয়া আই এম মনালিছা। লিংগ নো, দুৱাৰা। Yeah, actually, ma'am, this case is that when we are hearing about the name of Mona Lisa, that mind goes to Bhupendra's famous song. Silongore Mona Lisa lindo, Silongore Mona Lisa lindo. Tomar hator guitar khoni, jilimili music bojai jua. Okay. কেছ মই আনিছো মোকে চাইড কাটি কাটি দিছে আজিবা কেছো আনিছো চাইডো নাকাটি নিজকে নিজে হেণ্ডেলিং কৰিছে ক'ত আহিছা মোহন মোক এচাই ৰুমলৈকে থৈ আছোন। কি আপুনি যাব নোৱাৰিছে পাৰো আজি মই চকুত ঔষধ দিয়া নাই যে একদম ধোঁৱা ধোঁৱা দেখা পাইছো। আখাই চাওঁ ক'ত লৈ আহিছো বল বল। বোলে বোলে ঘূৰিছে চিধা চিধা বেয়া পাইছো আপোনাক, বহুত বেয়া পাইছো মই। মোৰ ভুল কিবা কৈ থাকক কিবা কৈ থাকক চিধা নহয় নেকি? মই পিছত আছো এই চাহ আছে ছাৰ ছাৰ আৰে দৰ্জাটো কিয় মাৰছা? একচুৱেলি মোৰ হাজবেণ্ডৰ 2 বছৰমানৰ পৰা অলপ অসুখ, বেড ৰেষ্টত আছে। তাৰমানে আপুনিয়ে ঘৰ চলাবলগীয়া হৈ আছে। হয়, এভৰিথিং ময়ে কৰোঁ। আপোনালোকৰ ল'ৰা ছোৱালী কেইটা? আমাৰো একেই অনুভৱ কৰোঁ। আচলতে ভগৱানে আমাক এনেকৈ ৰাখিয়ে ভাল পাইছে, আমি এনেকৈ থাকো। আপুনি অকমান বহিবচোন। চোৱাচোন এইবিলাকনো অসভ্যালি কৰিব লাগেনে? মান সন্মান চব শেষ কৰি দিছে মানে। কালি সেইপাত থানা পৰা পলাল, আজি বিচাৰি ফুৰিছো পালে বজাম। লগত বোলে সেই আমাৰ মানিমুনিটোকো লৈ গৈছিল। মই কিন্তু মুকুত তাক বেয়া পাইছো দেই। ওৰা মই হলেও বেয়া পাম অ। দ্বিতীয় হেৰি মানে চাচোন তাই কেনেকৈ গুচি গ'ল। মই ক্ষমা কৰিম বুলি ভাবিছিলো। আৰে বেটি চাওক আজি এমাহে তেখেত ডিউটিলৈ অহা নাই। তেওঁক টাৰ্মিনেট নকৰি কি কৰিম কওকচোন? মইতো আপোনাক জনাইছোৱেই। ৰাতিপুৱাই ফোন কৰি কৰি জনাই থাকিলে নহ'ব নহয়। এইটো অৱশ্যে হয়, অফিচৰ ডিউটি টাইম মতে কৰিব লাগিব। তেনেহ'লে বাকীবোৰ কাম কোনে কৰিব? অফিচ ডিউটিটোতো কৰি থাকিলেই নহ'ব। এইটো আকৌ কেনেকুৱা কথা? আজি এমাহ ধৰি মোৰ ঘৰত গেছ জ্বলাবলৈকে টাইম নাই। চাহ ভাত সকলো হোটেলৰ পৰা অৰ্ডাৰ দি আনি খাবলগীয়া হয়। তাৰ উপৰি আকৌ অফিচ ডিউটি। কি ধৰণৰ অদ্ভুত কথা কৈছে? ইমান সময় নাই নে আপোনাৰ? নাই, মোৰ একো কৰিবলৈকে সময় নাই। অফিচৰ ডিউটিটোতো গুলি মাৰক। বেটি প্লিজ মই ভৰিত ধৰিছো, মোক ক্ষমা কৰি দে। মোক ক্ষমা কৰি দিয়ক বিউটি, মোক ক্ষমা কৰি দিয়ক। মই ভৰিত ধৰিছো, মোক ক্ষমা কৰি দে। আপোনাৰ মানে একো কাম কৰিবলৈ সময় নাই? নাই। আৰে আকৌ আপুনিয়ে ক'লে কামতে ঘূৰি আছো বুলি। কথাটো ঠিক মই বুজা নাই। অহা না ছাৰ, বিয়া বাৰু খাই চাগে ঘূৰি ফুৰিছে। হেৰি, যোৱা সপ্তাহত
দেউতাৰ বছৰেকীয়া খাব যাব নোৱাৰিলো কামৰ কাৰণে উশাহ নোপোৱা হৈছো। এই খেলি মেলি কৰি আছে। এবাৰ কৈছে কাম কৰিবলৈ টাইম নাই, এবাৰ কৈছে কামৰ ভূমকত উশাহ ল'বলৈ টাইম পোৱা নাই। কেছ কি? মেডাম কথাটো কি হৈছে আপুনি মোক ভালকৈ বুজাই কওকচোন। চাওক, চৰকাৰৰ অৰ্ডাৰ মতে ড্ৰাইভিং লাইচেন্স আকৌ বনাবলগীয়া হৈছে। পলিউশ্যনৰ কাম, ইফালে আকৌ ভোটাৰ আইডি ভেৰিফিকেশ্যনৰ কাম, ইফালে NRCৰ কাম। এইবোৰ কামত ঘূৰোতে মোৰ অফিচৰ কাম কৰিবলৈ জানো টাইম আছে? সেইকাৰণে আপুনি অফিচলৈ নাহে? টাইম ক'ত পাইছো? কিন্তু হয় ছাৰ, যুক্তি আছে কথাটো। চৰকাৰে ছাৰ আমাক ইমানবোৰ নীতি নিয়ম বান্ধি দিছে, সেইবোৰ কাম কৰিবলৈ যাওঁতে আমাৰ নীতি নিয়ম কৰ্মখিনি কৰিবলৈকে আমি টাইম নোপোৱা হ'লো। কিন্তু খাটনিয়াৰ চৰকাৰে এইটোতো ভালৰ কাৰণে কৰিছে। ভালৰ কাৰণে কৰিছে, কিন্তু একে সময়তে চব হ'ল যে গুৱাহাটীত যে ট্ৰেফিক জামটো, এইবোৰ কামৰে যাম নেকি? চিঞৰি মনালিছা, মই এইবিলাক কথা ভবাই নাছিলো। ঠিকেই আছে, মই আপোনাৰ টাৰ্মিনেশ্যন লেটাৰ এখন উঠাই লৈছো। থেংক ইউ। এই নিয়মৰ কাৰণে আৰু বা কিমানৰ কি হৈছে? আপোনাৰ কিবা হৈছে? না, যাওক কামত ধৰ। বেয়া পাইছো আপোনাক, বহুত বেয়া পাইছো মই। মোৰ ভুল হৈ গ'লো, মোক ক্ষমা কৰি দিয়া। ৰাকেশৰ কথা মতেতো আপুনি এইবিলাক কৰিলে। এতিয়া যদি ৰাকেশে কয় যে মোক এটা গাড়ী আগত জঁপিয়াই দিয়ক, জাপ মাৰি দিব নেকি আপুনি? না, নেক্সট টাইম কি গাড়ী আগত পৰিব দিলে উল্টাই তাকে পেলাম মই। তেতিয়াহ'লে এতিয়াও সেইটোৱে কৰিব লাগিব, তেতিয়াহে আপোনাক মই ক্ষমা কৰিম। মানে কি কৰিব লাগিব? খেল খেলিব লাগিব। খেল। দৰ্জা কোনে ঢুকিয়াই আছে? এইটো চাবৰ কাৰণে অথলে পৰা মই আছো, ভিতৰত কোনোবা এটা আছে চাক। মই যে ইয়াত ৰৈ চাই আছো। এটাই চচমাটো লৈ পলাইছে। নহয় কাম আৰম্ভ কৰিব যে মই বোলে আজৰি হৈ যাওঁ চাওঁ। চচমা কোনে নিলে? একেই আছে চব মানে আৰু মোকো লৈ যাওঁ। বলক এইফালে বলক।